যোৱাকালি হৈছিল ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তি আলোচনা। এই শান্তি আলোচনাৰ মাজতে ৰাছিয়াৰ প্ৰেসিডেন্ট ভ্লাদিমিৰ পুটিনক দেখা গৈছিল এজন বিশেষ ব্যক্তিৰ লগত। কোন হ'ব পাৰে ইউক্ৰেইনৰ নেক্সট প্ৰেসিডেন্ট? ৰাছিয়ান সৈন্যই মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টটোত। কি হ'ব পাৰে ইউৰোপৰ ভৱিষ্যত? ৰাছিয়াই ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে খুলি দিছে বৰ্ডাৰ। ৰাছিয়াই আৰু কি পদক্ষেপ লৈছে ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে? নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো N4U আছামিজ ইউটিউব চেনেলটোলৈ। আপোনালোকে যদি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খবৰসমূহ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ এই চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব। আহক এতিয়া খবৰকেইটা জানি লওঁ। যোৱাকালি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হৈছিল দ্বিতীয় ৰাউণ্ডৰ শান্তি বৈঠক। এই শান্তি বৈঠকৰ মাজতে ৰাছিয়াৰ প্ৰেসিডেন্ট ভ্লাদিমিৰ পুটিনক দেখা গৈছিল ইউক্ৰেইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভিক্টৰৰ লগত। ইউক্ৰেইনৰ মিডিয়া আৰু ৱেষ্টাৰ্ণ মিডিয়াই প্ৰকাশ কৰি আহিছে যে বৰ্তমানৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক হটাই হয়তো ভিক্টৰ হ'ব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। ৰাছিয়াই সম্পূৰ্ণৰূপে ইউক্ৰেইনক নিজ দখললৈ অনাৰ পাছতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ পৰিৱৰ্তন হ'ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগত দেখা পোৱা এই ভিক্টৰ হ'ল ইউক্ৰেইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। এখেতৰ ওপৰত 88 জন লোকৰ হত্যা কৰাৰ গোচৰো আছে। এওঁৰ বিৰুদ্ধে ধৰ্ণা চলোৱা লোকসকলৰ ওপৰত এওঁ গুলি চলোৱাইছিল। এই ঘটনাও সংঘটিত হৈছিল ইউক্ৰেইন ইউৰোপীয়নৰ সদস্য হ'বলৈ বিচৰাৰ সময়তে। এওঁ ইউক্ৰেইনক ইউৰোপীয়ান ইউনিয়নৰ সদস্য হ'বলৈ দিয়া নাছিল, ফলত 88 জন লোকৰ হত্যা কৰিছিল। ইয়াৰ ফলত তেখেত ইউক্ৰেইন এৰি পলাবও লগা হৈছিল। ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিলে ইউক্ৰেইনৰ জেফ্ৰিছাত অৱস্থিত আটাইতকৈ ডাঙৰ নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টত। যদি এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টটো বিধ্বস্ত হয় বা ফাটি যায় তেনে ক্ষেত্ৰত এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টটো ইউৰোপীয়ান ইউনিয়নৰ আটাইতকৈ ডাঙৰ পাৱাৰ প্ল্যান্ট। এতিয়ালৈকে এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টটো বিশেষ ক্ষতি সাধন হোৱা নাই যদিও কণ্টিনিউয়াছলি যদি বম্বিং কৰি থকা হয় তেনে ক্ষেত্ৰত এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টটো বিস্তৰ ক্ষতি সাধন হ'ব আৰু ইয়াৰ পৰা নিৰ্গত হ'ব পাৰে নিউক্লিয়াৰ ৰেডিয়েশ্যন, যাৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু বা হাজাৰ হাজাৰ লোক ইয়াৰ ফলত ক্ষতি সাধন হ'ব পাৰে। এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টটো যিখন নদীত অৱস্থিত সেই নদীৰ পানী প্ৰদূষিত হ'ব পাৰে আৰু সেই নদীৰ পানী বৈ গৈ অন্য নদ নদীসমূহকো প্ৰদূষিত কৰিব পাৰে। ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ইউনাইটেড নেশ্যনক ৰাছিয়াৰ বিৰুদ্ধে ষ্ট্ৰিক হ'বলৈ অনুৰোধ কৰিছে। যদি ৰাছিয়ান সৈন্যই এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ ওপৰত কণ্টিনিউয়াছলি আক্ৰমণ কৰি থাকে তেনে ক্ষেত্ৰত ইউৰোপীয়ান ইউনিয়ন এটা ভয়ানক বিপদৰ সন্মুখীন হ'ব লাগিব। মন কৰিবলগীয়া কথা যে ৰাছিয়ান সৈন্যৰ আক্ৰমণত এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ বিশেষ একো ক্ষতি হোৱা নাই আৰু এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ পৰা কোনো ৰেডিয়েশ্যন এতিয়ালৈকে নিৰ্গত হোৱা নাই। যদিহে ৰাছিয়াই এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ ওপৰত এই আক্ৰমণ বন্ধ নকৰে তেনে ক্ষেত্ৰত এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ ক্ষতি সাধন হ'ব পাৰে আৰু এই ক্ষতি সাধনৰ ফলত এই পাৱাৰ প্ল্যান্টৰ পৰা নিউক্লিয়াৰ ৰেডিয়েশ্যন নিৰ্গত হ'ব পাৰে, যাৰ ফলত লাখ লাখ লোকৰ মৃত্যু হ'ব পাৰে। বিভিন্ন দেশে ৰাছিয়াক আহ্বান জনাইছে যে এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ পৰা 30 কিলোমিটাৰ আঁতৰতহে আক্ৰমণ কৰিবৰ বাবে নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ ওচৰে পাজৰে যাতে আক্ৰমণ নকৰে, এটা ছেফ জোন বনাই সেই ছেফ জোনৰ ভিতৰত আক্ৰমণ কৰিব নালাগে যাতে এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ কোনো ক্ষতি সাধন নহয়। ইয়াৰ প্ৰত্যুত্তৰত ৰাছিয়াৰ প্ৰশাসনে কৈছে যে ইউক্ৰেইনৰ সৈন্যই এই নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ আশে-পাশে লুকাই থাকি ৰাছিয়ান সৈন্যসকলক আক্ৰমণ কৰিছে। তেনে ক্ষেত্ৰত ৰাছিয়াৰ সৈন্যইও তেখেতসকলক ৰিটেলিয়েট কৰিবৰ বাবে প্ৰত্যুত্তৰ দিব লগা হৈছে। ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰাছিয়াৰ প্ৰশাসনে খুলি দিছে ৰাছিয়াৰ বৰ্ডাৰ। ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলে যিকোনো সময়তে ৰাছিয়াৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব আৰু ৰাছিয়াৰ বৰ্ডাৰৰ পৰা ভাৰতীয় প্ৰশাসনে ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰিব পাৰিব। আৰু ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি ৰাছিয়াৰ প্ৰশাসনে 130খনকৈ বাছ তেখেতসকলক ইভাকুৱেট কৰিবৰ বাবে ব্যৱস্থা কৰি দিছে। এই যুদ্ধক্ষেত্ৰৰ মাজৰ পৰা ৰাছিয়াৰ প্ৰশাসনে ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনিবৰ বাবে 130খন বাছৰ ব্যৱস্থা কৰিছে আৰু 6 ঘণ্টাৰ বাবে চিজ ফায়াৰ ঘোষণা কৰিছে। আশা কৰোঁ আপোনালোকে এই খবৰকেইটা শুনি নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে ৰাছিয়াৰ এই পদক্ষেপক কেনে পালে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।